হাই কৈ দিয়ক হাই কৈ দিয়ক হাঁহি দিয়ক ক ৰাতিপুৱাই অলপ চাহৰ জুতিটো লৈ লৈছোঁ আৰু এয়া আমাৰ ধুনীয়াকৈ তগৰ ফুলিছে মই কেইটামান এতিয়া ইয়াৰ পৰাই লৈ যাম আৰু ছিঙিবলৈ বেয়া লাগে তথাপিও ভিতৰত ধুনীয়া ধুনীয়া গোন্ধাই থাকিবৰ কাৰণে কেইটামান লৈ যাম তাতে পানীত দি থ'ম ভাল লাগিব এয়া এইফালে এজোপাত লাগিছে আৰু এইফালে এজোপাত লাগিছে হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল থেংক ইউ আমাৰ কাব্যাই মোক এইটো পুতলা দিছে মোৰ কাপোৰৰ লগত মিলিয়ে গৈছে হয়নে আজি এটা বিশেষ দিন হয় আজি তামোল পাণ পেলাবলৈ আহিব সেইবাবে এনেকৈ অলপ ৰেডি হৈ লৈছোঁ দেখাই থাকিম বাৰু কি হয় বুন বাৰু নাহে মা দাদা বৌহেঁতি আহিব ঠিক আছে তেন্তে ভিডিঅ'টো শেষলৈকে চাব কৈ দিয়া হেল্ল' গাইজ কি কৰিছা এনেকৈ চুমাইনা দি দিয়া এইজনী আমাৰ কাব্যা মানুহ কি পালা এইটো পালা ক'ৰপৰা বিচাৰিছে তাই কি এইফালে তাৰপৰা বিচাৰি পালা ফুলটো গাই দিয়াচোন অঁ এইফালে চাই গোৱা অঁ এয়া এইফালে আমাৰ খানাৰ প্ৰিপাৰেশ্যনছখিনিও দেখুৱাবলৈ মই আহি গ'লোঁ কি আইটেম হয় সেয়া শেষলৈ দেখা পাব বাৰু যিহেতু আমাৰ খানা আজি মামায়ে বনাব মামায়ে বহুত ভাল খানা বনায় তো সেইকাৰণে লাহে ধীৰে চব এটা এটাকৈ বনাই আছে আৰু এয়া মাছ ফ্ৰাই কৰি আছে পূৰা মামায়ে এয়া আমাৰ আলহী ফাইনেলি পালেহি দেই মাকে আদৰি আনিব লাগে বুলি কয় সেইকাৰণে মায়ে আদৰি আনিছেগৈ চিধা আমি কমতে বহিছোঁ গতিকে লৈ বেয়া আমিও সেই ঘৰৰে আমি এই ডাঙৰ পৰিয়ালৰ এই দুইজন আমি ডাঙৰ পৰিয়ালৰ এইজন সেই ওচৰৰ এইজন সৰু পৰিয়ালৰ সেইজন এতিয়া দুই পক্ষৰ ভাল কৰা হ'ল হাই কৈ দিয়া হাই ৰিয়ানজি হাঁহি দিয়া হেল্ল' ৰৈ মাইনাই চিনি পাইছে এতিয়া চুমু দি দিয়া এনেকৈ চুমু দি দিয়া এইফালে চুমু দি দিয়া বায়ে দিছে চোৱা এনেকৈ দি দিয়া অঁ দি দিয়া এইফালে চোৱা ৰুই হাই ফাই এইফালে হাই ফাই মন জোৰছে নহয় অকল চব খাব লাগে দুষ্ট ছোৱালী চব খাইছে যে দেখিছে ভাত নাখায় মামাম নাখায় চব খাব লাগে তাইক চব খাব লাগে দুষ্ট হৈছে গোন্ধটো ইমান ধুনীয়া চোৱা ধুনীয়া গোন্ধ বহুত ধুনীয়া গোন্ধ এইফালে ছোৱালীজনী দেখিছে ভাত নাখায় চব খাব লাগে অকল মোক চবখিনি মোক দিয়া থেংক ইউ খাই দিম
ট্ৰাইবেল আনিবলৈ কৈছে কি অপৰাধ মৰিখন কৰি তেওঁ যি মনৰ অফিচে এই ৰৈছে সেৱা আৰু কৰ্ম সম্পূৰ্ণ কৰিবলগীয়া বোলে কৃষ্ণ আজি আমাৰ নিয়মখিনি ভালদৰে হৈ গ'ল সেয়াই ভাল লাগিছে তাৰপিছত ভাইটিয়েও বৰ্তাহঁতক গামোচা পিন্ধালে বিহু বুলি সেয়াই বৰ্তা এজনে জোকাইছে ভাইটিক তাৰো বিয়া পাতিবলৈ হ'ল বুলি আৰু এয়াই এতিয়া সকলোৱে আমি ভালদৰে খানাটো খাই লৈছোঁ মই দেখুৱাম বাৰু কি কি বনাইছিলে আৰু গোটেইখিনি আইটেম আমাৰ মামায়ে বনাইছে আজি আৰু সকলোৱে কৈছে বহুত টেষ্টি হৈছে তো এয়া আজি বনাইছিলে প্ৰথমতে এয়া চালাড দেন এটা মিক্স বনাইছিলে নৰসিংহ বাদাম আৰু পাপৰ দেন পুদিনা চাটনি তাৰপিছত এয়া দাংবডি সৰু আলু আৰু গাজৰৰ মিক্স চব্জি তাৰপিছত এয়া চিকেন আৰু এয়া বেঙেনাৰ সৈতে মাছৰ মুৰিগণ্ড তো সেয়াই আৰু আমি ধুনীয়াকৈ তৃপ্তিৰে এসাঁজ খালোঁ সকলোৱে মিলি পেহী কেনেকুৱা হৈছে খানা ভাল হৈছে আমি খাইছো বৰ্তা খাইছোঁ অঁ এয়া চাওকচোন আমাৰ ৰুহিয়ে ইমান মৰম লগাকৈ নাচি আছে মই খাই থকা পৰাই তাইক ভিডিঅ' কৰিছোঁ আইঐ দেহি হ'লে ৰেডি ৰেডি ডাক্তি বনাই দি এয়া এতিয়া সকলো যাব ওলাইছে ঘৰে ঘৰে তো যোৱাৰ আগতে ভাবিলোঁ সকলোৱে গ্ৰুপ ফটো এখন মাৰি লওঁ তেতিয়া মেমৰি হিচাপে থাকি যায় ন আৰু বুনে ইমান টেষ্টি মিঠাই এটা দি পঠাইছিলে আৰু মই পিছতকৈ সেইটো ৰিয়েলাইজ কৰিছোঁ যে এইটো গাজৰৰ হালোৱাৰ আছিলে থেংক ইউ বুন এতিয়া প্ৰায় 4:30 মানে বাজিছে মাহেঁতি ওলাই গৈছে আৰু ভালদৰে আজি নিয়মবিলাক হৈ গ'ল বিয়াৰো ডেটটো লোৱা হৈছে আৰু আপোনালোকক জনাম বাৰু লাহে ধীৰে যিহেতু টাইম আছে তো সেয়াই আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ মই যিহেতু বিশেষকৈ একো ভিডিঅ' কৰিব পৰা নাছিলোঁ অলপ ক্লিপছ ভাইটিহঁতকে ল'বলৈ কৈছিলোঁ তো সেয়াই আৰু যিখিনি পাৰিছিলোঁ দেখালোঁ আপোনালোক সকলোৱে আমাৰ দুটাক আশীৰ্বাদ কৰিব আমি দুটাই ভালদৰে থাকোঁ যাতে আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ ডু ছাবস্ক্ৰাইব মাই চেনেল আৰু এয়া এতিয়া আমি চাহ খাব লৈছোঁ এয়া মামায়ে আনিছিলে লাড়ু তাৰপিছত এয়া মায়ে মালপোৱা আৰু কেক বনাই আনিছিলে তাৰপিছত বুনে আনা মিঠাই ধুনীয়াকৈ এতিয়া আমি চাহ এনজয় কৰোঁ আপোনালোকে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই